বন্ধুসকল নমস্কাৰ। মই মোৰ স্মাৰ্ট জিটো ইউটিউব চেনেললৈ আপোনালোকক মই স্বাগতম জনাইছোঁ আৰু লগতে মই আপোনালোকক ধন্যবাদ দিছোঁ যে মোৰ আগৰ ভিডিঅ'বোৰত আপোনালোকে যেনেদৰে মোক সহায় সাৰথি কৰিছে, মোৰ ভিডিঅ'বোৰ লাইক কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু মোক যেনেদৰে কমেণ্ট কৰিছে তাত মই বহু সুখী। গতিকে এনেদৰে আপোনালোকে সকলোৱে যেন মোৰ ভিডিঅ'বোৰত ছাবস্ক্ৰাইব কৰে, লাইক কৰে আৰু কমেণ্ট বক্সত কমেণ্ট কৰে। এতিয়া মই আগত যিটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো আছিলে মোৰ কম খৰচত আৰম্ভ কৰা এখন মুৰ্গী ফাৰ্মৰ বিষয়ে। এতিয়া বৰ্তমান মই ইয়াৰ পিছৰ ভিডিঅ'টি মই লৈ আহিছোঁ। সেই ভিডিঅ'টি দীঘলীয়া হোৱাৰ বাবে মই পাৰ্ট 2 হিচাপে এই ভিডিঅ'টি লৈ আহিছোঁ। সেই ভিডিঅ'টিত আপোনালোকে দেখিলে যে মই কেনেদৰে মোৰ গোটেই মুৰ্গী ফাৰ্মৰ মই মুৰ্গী চৰিবৰ কাৰণে যিটো বাউণ্ডৰী কেনেকৈ বনাইছোঁ আৰু লগতে মই মুৰ্গী ৰখাৰ ঘৰটো মই কেনেদৰে বনাইছোঁ আপোনালোকে দেখিলে। আৰু মই এই পাৰ্ট 2ত মই আপোনালোকক দেখাম যে মই মুৰ্গী কেনেকৈ ৰাখিছোঁ আৰু মুৰ্গী কণী ফুটোৱাৰ পৰা ধৰি পোৱালি মই কেনেদৰে ৰাখিছোঁ এই পাৰ্ট 2ত মই আপোনালোকক দেখাম। গতিকে মই আকৌ আপোনালোকক অনুৰোধ কৰোঁ যে মোৰ ইউটিউব চেনেল স্মাৰ্ট জিটোক আপোনালোকে ছাবস্ক্ৰাইব কৰে, মোৰ ভিডিঅ'বোৰত লাইক কৰে আৰু আপোনালোকৰ যদি কিবা কমেণ্ট কৰিব লগা থাকে তেনেহ'লে কমেণ্ট কৰক। গতিকে আহক মোৰ পিছৰ ভিডিঅ'টি চাওঁ। বন্ধুসকল এয়া দেখিছে, এইজনী মুৰ্গীক দিয়া হৈছিল 15টা কণী। বন্ধুসকল এইজনী মুৰ্গীক দিয়া হৈছিল 15টা কণী। আজি 3 দিনৰ আগত কণী ফুটাইছে। আপোনালোকে পোৱালিকেইটা চাওক, এটাও কণী বেয়া হোৱা নাই। গোটেই 15টা ভিতৰত 15টা পোৱালি ওলাইছে। এজনী মুৰ্গীক সচৰাচৰ কণী ফুটাবৰ কাৰণে 18 দিনৰ পৰা 20 দিন 22 দিন পৰ্যন্ত লাগে। গতিকে সম্পূৰ্ণ ফুটাই উলিয়াবৰ কাৰণে আপোনালোকে ধৰক মেক্সিমাম 22 দিনৰ ভিতৰত সিহঁতে কণী ফুটুৱাই পোৱালিলৈ ৰূপান্তৰ কৰিব। আৰু মোৰ 3জনী মুৰ্গী আছে, উমনিত আছে বৰ্তমান। সেই 3জনী মই আপোনালোকক দেখাম। বন্ধুসকল এই বাঁহাটো মই বনাইছিলোঁ, নেটেৰে বনাইছিলোঁ। ইয়াত সম্পূৰ্ণ নেট আছে আৰু বাঁহ আছে। গতিকে চাওক, এই বাঁহটোত মই সেই পোৱালিবোৰ মই 3 দিন ৰাখিছিলোঁ। 3 দিন ৰখাৰ পাছত সিহঁতে তাত থাকিবৰ কাৰণে অকণমান অসুবিধা পোৱাৰ বাবে মই এক্সট্ৰাকৈ এটি ঘৰ বনাই মই তাতে ৰাখি দিছোঁ। নেটেৰে বেৰি ঘৰ বনাই মই তাতে ৰাখিছোঁ। ইয়াত মই সুবিধা কেনেকুৱা ৰাখিছোঁ আপোনালোকে চাওক, এইটো দেখিছে। এইফালে এখন মই পৰ্দাৰ দৰে ৰাখিছোঁ। এইফালেদিকে মই সিহঁতক দানা দিওঁ, পানী দিওঁ, যি দিব লগা থাকে বা সিহঁতক উলিওৱা সোমোৱা কৰিবৰ কাৰণে এই ৰাস্তাটোত দিগি সিহঁতক উলিওৱা সোমোৱা কৰিব পাৰে। চাওক আপোনালোকে, এখন দাঙি দিলে সিহঁতক দানা পানী নহ'লে সিহঁতক ওলোৱা সোমোৱা কৰিবৰ কাৰণে এই ৰাস্তাটো দিগি ওলোৱা সোমোৱা কৰিব পাৰে। ইয়াত সিহঁতে থাকিবৰ কাৰণে অসুবিধা পোৱাৰ বাবে মই এইফালে এই ঘৰটো বনাই মই সিহঁতক তাত ৰাখিছোঁ। এনেই মই 3 দিন তাত ৰাখিলোঁ। তাত ৰখাৰ পাছত সিহঁতে তাত অলপমান ঘূৰিবৰ কাৰণে অসুবিধা পোৱাৰ বাবে মই এই ঘৰটি বনাই মই ইয়াত ৰাখিছোঁ। সিহঁতক বৰ্তমান বাহিৰত এৰি দিব পৰা হোৱা নাই। গতিকে মই এনেকৈ অলপ সৰুকৈ ব্যৱস্থা কৰি প্ৰথমতে সেই সৰু ঘৰটিত ৰাখিলোঁ। তাৰপাছত মই তাত ৰাখিছোঁ। বন্ধুসকল আৰু এইখন যে দেখিছে, এখন মই ইয়াতে পোৱালিবোৰ উঠাই মই অনা নিয়াৰ সুবিধাৰ কাৰণে মই বনাইছিলোঁ। ইয়াৰ ভিতৰতে সম্পূৰ্ণ যিমানকেইটা পোৱালি আছে গোটেই পোৱালিকেইটা মই এইখনৰ ভিতৰতে ভৰাই মই ভিতৰলৈ আৰু বাহিৰলৈ মই অনা নিয়া কৰিব পাৰোঁ। তাৰ বাবে মই এইখন নেট এনেদৰে মই বনাইছোঁ। এয়া দেখিছে, ভিটামিন দিয়া হৈছে। এয়া চাওক, চাউল আৰু দানা দুইটা মিক্স কৰি দিয়া হৈছে। অকল দানাই নাই, চাউল আৰু দানা, সৰু চাউল লগতে আৰু দানা দুইটা মিক্স কৰি দিয়া হৈছে। আৰু ইয়াত পানী দিয়া হৈছে অলপ ভিটামিন। আৰু এইকেইটা পোৱালি চাওক,
চাওক কিমান ধুনীয়াকৈ খাইছে। সৰু পোৱালি হোৱাৰ বাবে সিহঁতক কেইদিনমানলৈ কমচে কম 15-20 দিনলৈ অলপ সাৱধানে ৰখাটো দৰকাৰ। গতিকে এনেদৰে এটা কাৰ্টন বক্সত কেইডালমান খেৰ পাৰি তাৰ পাছত এটা বাল্ব জ্বলাই দিছোঁ, যাতে সিহঁতক প্ৰয়োজনীয় যিটো তাপ সেই তাপটো পায়। এতিয়া এই বাল্বটো যদি নথকা হ'লে সিহঁতে মাকৰ তলত সোমাই থাকিলেহেঁতেন, কিন্তু বাল্বটো জ্বলি থকাৰ কাৰণে সিহঁতে বাহিৰত ওলাই খেলি ফুৰিছে আৰু খাবৰ কাৰণে আহিব পাৰিছে। গতিকে সৰুতে থকা সময়ত এনেদৰে ৰাখিলে কমচে কম 15-20 দিনলৈ এনেকৈ ৰাখিলে তাৰ পাছত সিহঁতে পৰিৱেশৰ যিটো ঠাণ্ডা আৰু গৰম দুয়োটা সিহঁতে অট'মেটিক মেইনটেইন কৰি ল'ব। গতিকে মই সৰু পোৱালিবোৰ ৰখা প্ৰচেছটো মই এনেদৰে ৰাখিছোঁ। আমাৰ ডাঙৰ চৰাই 9টা আছে, 9টাৰ কাৰণে এয়া ভিটামিন দিয়া হৈছে। সদায় ৰাতি শোৱাৰ সময়ত অলপ ভিটামিন দিব লাগে। গতিকে এইখিনি পানীৰ লগত অলপ ইয়াৰ পৰিমাণটো নিজেই চাই লৈ দিব লাগে আৰু অলপ ঘুটি দিব লাগে। তাৰপিছত মই চাওক, অকল দানা নহয়, দানাৰ লগত চাউল দুইটা মিক্স আছে। চাউলে দানাই মিক্স কৰি দিয়া হয় ৰাতি খোৱাৰ কাৰণে। গতিকে আপোনালোকে এনেদৰে দিব পাৰে। এইডালত চাওক, চাউল আৰু দানা দুইটা মিক্স কৰি দিয়া হৈছে। অকল চাউল নহয়, অকল দানা নহয়, দুইটা মিক্স কৰি দিয়া হৈছে। ইয়াত আপোনাৰ সুবিধা কি আছে, অকল দানা দিলে সিহঁতৰ দানা খোৱাৰ অভ্যাস হৈ যাব, তেতিয়া সিহঁতে চাউল নোখোৱা হৈ যাব। আৰু অকল দানা খালে আপুনি দানাৰ খৰচত আপোনাৰ বহুত জানেই আপুনি সেই কথাটো। দানা খোৱালে, অকল দানা খোৱালে কি হয়। গতিকে চাউল আৰু দানা দুইটা মিক্স কৰি দিলে আমাৰ খৰচটো কিছু পৰিমাণে কমি যায়। তেতিয়া দুইটা খোৱাৰ অভ্যাস হৈ থাকিব। চাউলৰো খোৱাৰ অভ্যাস, দানা খোৱাৰ দুইটা খোৱাৰ অভ্যাস হৈ থাকিব। গতিকে আমি ইয়াত চাউল আৰু দানা দুইটা মিক্স কৰি দিছোঁ। এডাল দেখিছে, এডাল মই বাঁহৰে বনাই লৈছোঁ পানী দিবৰ বাবে। আপোনালোকে দেখিছে, জালখন দিয়াৰ কাৰণ হৈছে আমাৰ এটা ৰজা আছে, সি অকলে থাকে। সেই ৰজাটো দেখিছে নহয়, সেই ৰজা এইটো ৰজাই দেখিছে নহয়, ডাঙৰ ডাঙৰ যি দুটা বগা আছে, সেইটো আগত যিটো বগা আছে মই অলপ জুম কৰি দিছোঁ, এইটো এই বগাটো আৰু এই বগাটো জুম কৰিছোঁ, এই বগাটো, এই দুইটা মতা। এনেকুৱা মতা থাকিলে সি থাকিব নিদিয়ে, সি মানে ওচৰত থাকিবই নিদিয়ে, দেখিবই নোৱাৰে। গতিকে আমাৰ এই ৰজাক অকলীয়াকৈ ৰখা হৈছে, নহ'লে ৰাতিত সিহঁতক থাকিব নিদিব, শান্তিৰে থাকিব নিদিব। গতিকে সিহঁতক এক্সট্ৰাকৈ ৰাখি আৰু আমাৰ এই ৰজাক এক্সট্ৰাকৈ ৰখা হৈছে। তেতিয়াহে ৰাতিটো সিহঁতে শান্তিৰে থাকিব পাৰিব। বৰ্তমান মই আৰম্ভণিতে ইমানেই মই মুৰ্গী পালন কৰিছোঁ, আৰু ইয়াতে মোৰ 4জনী মাইকী আছে। এই 4জনী মাইকীত
বৰ্তমান এজনীৰ 15টা পোৱালি হৈছে আৰু 3জনী বৰ্তমান উমনিত আছে। গতিকে সেই টোটেল মিলাই মোৰ ইমান মুৰ্গী মই পালন কৰিছোঁ। ইয়াৰ পিছত আৰু কি হয় মই আপোনালোকক ইয়াৰ আপডেট হিচাপে মই আপডেট ভিডিঅ' লৈ আহি থাকিম। গতিকে আজিলৈ পাৰ্টটো ইমানতে সমাপ্ত।